3000 টাকাত মোৰ পৰা পাই যাব আপুনি চাওক। গাইজ মই আজি আকৌ আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, নতুন ৰজবিন মোবাইল ষ্ট'ৰলৈ। আপোনালোকক নতুন কালেকশ্যনবিলাক আহিছে, আপোনালোকক আজি আকৌ দেখাবলৈ চেষ্টা কৰিম। লগতে থাকিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া আমি দোকানীজনৰ লগত আমি কথা পাতিম আৰু নতুন কালেকশ্যনবিলাক দেখুৱাম। গতিকে ভিডিঅ'টোৰ লগত আপোনালোকে থাকিব। ধন্যবাদ। আগতে ভিডিঅ'টোত আমি বিপুল সঁহাৰি পাইছিলোঁ, আপোনালোকৰ আশীৰ্বাদ। কাষ্টমাৰ আহিছে, বহুত কাষ্টমাৰ আহি পেলাই আপোনাৰ নিজৰ পচন্দ অনুযায়ী মোবাইলবিলাক একেবাৰে কম মূল্যত ল'ব পাৰিছে। আকৌ আমি সেই ভিডিঅ'টোৰ পৰা বহুত সঁহাৰি পোৱাৰ কাৰণে আকৌ আমি আন এটা ভিডিঅ' বনাবলৈ আমি বাধ্য হৈছোঁ, আৰু আপোনালোকৰ মাজলৈ আপোনালোকৰ নিজৰ মন পচন্দ অনুযায়ী ভিডিঅ'বিলাক মোবাইলবিলাক দেখুৱাৰ কাৰণে আমি অতি ভাল লাগিছে। আকৌ আপোনালোকৰ মাজলৈ আমি নতুন মোবাইলৰ কালেকশ্যনবিলাক লৈ আহিছোঁ, আপোনালোকে যাতে নিজৰ মন পচন্দ অনুযায়ী মোবাইলবিলাক ল'ব পাৰে। গতিকে আপোনালোকে আকৌ ৰজবিন মোবাইল ষ্ট'ৰলৈ আপোনালোকে বৰগলি বজাৰ হয়, বৰগলি বজাৰ মাৰ্কাছ মছজিদৰ সন্মুখত আপোনালোকে যদি আহে, আপোনালোকে চুলুঙৰ ফালে যদি আহে তেতিয়াহ'লে আপোনালোকে অটোত উঠিলে আপোনালোকে বৰগলি অটো ষ্টেণ্ডত আহিব পাৰিব। আৰু অটো ষ্টেণ্ডত আহি পেলাই আপোনালোকে তাত যিকোনো মানুহক যদি সোধে যে ৰজবিন মোবাইল ষ্ট'ৰ ক'লৈ যাব লাগিব, আপোনালোকক লগে লগে লৈ আহিব ইয়াত, বা আপোনালোকক আমি কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে আহিব পাৰিব। আৰু দোকানত আপোনালোকে বিচৰা ধৰণে প্ৰতিটো মোবাইলৰ সা সামগ্ৰী আপোনালোকে পাব। ইয়াত চাওক, আপোনালোকক দেখুৱাই আছোঁ, হেডফোনৰ পৰা আৰম্ভ কৰি মোবাইল কভাৰৰ পৰা আৰম্ভ কৰি LED লাইটৰ পৰা আৰম্ভ কৰি চব আছে। আপোনালোকে চাৰ্জাৰ কওক, হেডফোন কওক, চব আছে। আপোনালোকে বিচাৰে মন পচন্দ অনুযায়ী পাব। আপোনালোকে যদি আকৌ আপোনালোকে বিচাৰে যে মোবাইলৰ কিবা প্ৰব্লেম হ'লে আপোনালোকে যদি নিজে ঠিক কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ দোকানীৰ অনাৰজনে আপোনালোকে সেইখিনি চেষ্টা কৰিব। আপোনালোকৰ ছেকেণ্ড হেণ্ড মোবাইল যদি আপোনালোকে চাওক, কণ্টেক্ট নম্বৰ আপোনালোকে এই নম্বৰত যোগাযোগ কৰি পেলাই আহিব পাৰিব। আপোনালোকে আপোনালোকৰ নিজৰ মন পচন্দ অনুযায়ী মোবাইলবিলাক পাব। ৰজবিন মোবাইল ষ্ট'ৰ, ইয়াত নতুন পুৰণা স্মাৰ্ট মোবাইল পোৱা যায়। আপোনালোকে আশীৰ্বাদ আৰু মৰম দিব বুলি আমি আশাবাদী। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু যাতে নতুন মানুহবিলাকে আপোনালোকৰ বন্ধুবৰ্গ যাতে এই দোকানটোৰ বিষয়ে জানিব পাৰে আৰু নতুন মোবাইলবিলাক ল'ব পাৰে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব বুলি আশা আছে। আজি আকৌ আপোনাৰ দোকানত আমি শুনা মতে নতুন কালেকশ্যন আহিছে। গতিকে আমি আগতে যিটো ভিডিঅ' বনাইছিলোঁ বিপুল সঁহাৰি পাইছোঁ, আৰু আপোনাৰ ইয়াত বহুত কাষ্টমাৰ আহিছে বুলি আমি জ্ঞাত হৈছোঁ। গতিকে আজি আকৌ এটা এনেকুৱা ভাল লাগিছে, আকৌ নতুন ভিডিঅ'টোৰ পৰা সঁহাৰি পাই পেলাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনাৰ ওচৰত আহিছোঁ। আপুনি আজি যে নতুন কালেকশ্যনবিলাক আহিছে, ইয়াৰ বিষয়ে কিবা ক'ব নেকি? বহুত দূৰৰ পৰা মানুহ আহি পেলাই মোৰ পৰা মাল লৈছে, একো প্ৰব্লেম হোৱা নাই। এজন মানুহে দেখি পেলাই আৰু এটা মানুহ লৈ আনিছে, কিন্তু মাল লৈছে মোৰ পৰা, বুজি পাইছে? কথা হ'ল এইটো, মোৰ পৰা আপুনি একেবাৰে কম দামত লৈ যাব পাৰে, সেইকাৰণে মানুহে লৈ যায় ইয়াৰ পৰা, বুজি পাইছে কথা? এতিয়া আমি চেষ্টা কৰিম যে নতুন কালেকশ্যনবিলাক যে আকৌ আহিছে, গতিকে দৰ্শকক আমি নতুন কালেকশ্যনবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব, আৰু আপোনালোকৰ নিজৰ মন পচন্দ অনুযায়ী আপোনালোকে মোবাইলবিলাক ক্ৰয় কৰিব পাৰিব অতি সুলভ মূল্যত। গতিকে এতিয়া আপোনালোকক আমি নতুন কালেকশ্যনবিলাক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। দাদা, ইয়াত যে আছে আপোনাৰ চাই আছোঁ ৰিয়েলমিটো কেনেকুৱা ধৰণৰ? বহুত ৰিয়েলমি XT মডেল, বহুত ভাল লাগিছে কোৱালিটিটো। আপুনি অলপ উঠাই দেখাই দিব নেকি? চাই লওক তোমালোকে। ৰিয়েলমি XT, এইটো আপোনাৰ 8GB ৰেম, 180GB 128GB আপোনাৰ ইণ্টাৰনেল মেমৰি হ'ব, আৰু এইটো ফিংগাৰপ্ৰিণ্ট হ'ব আপোনাৰ গ্লাছত। এইটোৰ দাম আপুনি ক'বলৈ হ'লে আপুনি 11,000 টাকাত মোৰ পৰা পাই যাব। আৰু দাম আছে, এইটো কি হোলচেল দামী কৰি আছোঁ। আৰু এটা ল'লে আপুনি যদি এটা লয় তেনেহ'লে 12,000 টাকা পৰিব। এইটো নতুন দাম আছে আপোনাৰ কমচে কম 20,000 টাকা। আগতে 22,000 আছিলে, এতিয়া অনলাইনত আহিছে 19,999 টাকা। এইটো মোৰ পৰা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ, এক সপ্তাহৰ মোবাইলো নহ'ব। এইটো আপুনি পাই যাব মোৰ পৰা হোলচেলৰ 11,000, যদি আপুনি ৰিটেল লয় 12,000 টাকাত পাই যাব। এইটো ৰিয়েলমি 3i, এইটো
এইটোৰ দাম কম আছে। এইটো 6,000 টকাত আপুনি হোলচেল ল'ব পাৰিব। যদি 6,500 টকাত লয় তেনে আপোনাৰ ৰিটেইলটো পাই যাব। ৰিটেইল পাই যাব। গতিকে আগতে আমি কোৱালিটি ব্ৰেণ্ডেড হয়, এনেকুৱা লাগে যে আপোনাৰ ছেকেণ্ড হেণ্ড মোবাইল বুলি ধৰিব নোৱাৰিব। গতিকে আপোনালোকে চাওক, বহুত ভাল ভাল কোৱালিটি হয়। বিভিন্ন ধৰণৰ আপোনালোকে বিচৰা বিভিন্ন ধৰণৰ মোবাইলসমূহ আপোনালোকে পাই চাওক। মই লাহে লাহে দেখুৱাই আছোঁ। আপোনালোকে বিচৰা ধৰণে মোবাইলবিলাক পাই যাব। আকৌ এইফালে আছে আপোনাৰ চাওক, মানে যি ধৰণৰ মোবাইল বিচাৰে আপোনালোকে সেই ধৰণৰ মোবাইল পাব। এতিয়া দাদা আহিছোঁ আপোনালোকৰ আপোনাৰ মাজলৈ আকৌ আহিছোঁ যে মডেলবিলাক আপুনি নাম গাই দিব, কাৰণ বহুত কাষ্টমাৰে মোক কমেণ্ট কৰি কৈছে যে মডেলবিলাক মানে ক'ব লাগে। মই কৈ দিছোঁ, এইটো আপোনাৰ ৰেডমি গো। এইটো আপুনি 3,500 টকাত মোৰ পৰা পাই যাব। আপুনি চাওক 4G জিঅ' চিম ছাপোৰ্ট কৰা মোবাইল আপুনি 3,500 টকাত মোৰ পৰা পাই আছে। আৰু কি লাগে আপোনাৰ? এইটো হনাৰ 9M। এইটো 5,500 টকাত আপুনি মোৰ পৰা পাই আছে। আপুনি যদি হোলচেলত কয় 5,500 টকা পৰিব, যদি আপুনি ৰিটেইলত লয় 6,000 টকা পৰিব। 5 মিনিট পাই যাব মোৰ পৰা 11,000 টকা। যদি আপুনি ৰিটেইলত লয় তেনেহ'লে 12,000 টকা লাগিব। এইটো প'ক' C3। এইটো মোবাইল আপুনি পাই যাব মোৰ পৰা 7,000 টকাত। যদি আপুনি ৰিটেইলত লয় 7,500 লাগিব। আপোনাৰ হনাৰ 8 লাইট। এইটো মোবাইল 4GB 64GB। আপুনি চাই লওক 4GB 64GB মোবাইল মোৰ পৰা 5,500 টকাত পাই যাব। প'ক' X3 এইটো মোবাইল আপুনি মোৰ পৰা পাই যাব 12,000 টকাত। এনে যদি আপুনি এটা ল'ব খোজে 13,000 টকা লাগে। 4,500 টকাত 3GB ৰেম 32GB মেমৰি। এইটো যদি আপুনি 5,000 টকা লাগিব আপোনাৰ ৰিটেইলত। মোবাইলটোৰ নাম কি? লেনেভো নেকি? লেনেভো, লেনেভো 2 PRB। 3,000 টকাত পাই যাব 4G মোবাইল। চাই লওক, এইটো মোৰ পৰা আপোনাৰ 4,000 টকাত পাই যাব। চাই লওক, এইটো চাওক ৰিয়েলমি 2। এইটো হোলচেল ল'লে আপুনি 3GB 32GB আপুনি মোৰ পৰা পাই যাব 5,000 টকাত। যদি আপুনি ৰিটেইল লয় 5,500 টকা মাত্ৰ। মোৰ পৰা 3,500 টকাত পাই যাব। 3,500 টকাত পাই যাব ভিভো 4G হয় ন? 4G হয়। আপুনি এইটো যদি ৰিটেইল লয় 4,000 টকা মাত্ৰ 1,000 টকাত পাই যাব। যদি আপুনি এটা ল'ব খোজে তেতিয়াহ'লে 4,500 টকা 4,000 পাই যাব। চাই লওক, এনেকুৱা ডাঙৰ মোবাইল আপুনি 3,500ত পাই যাব। 3GB ৰেম 32GB মেমৰি। মডেলটো হ'ল LTV 2। মোবাইল আপুনি 5,000 টকাত পাই যাব। যদি আপুনি এটা ল'ব খোজে 5,500 পৰিব। 4,500 টকাত পাই যাব। যদি এনেই লয় এটা লয় তেনেহ'লে 5,000 টকা লাগিব।